বেক টু মাই চেনেল। আজি আকৌ মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা চুজিৰ ৰেচিপি, নিমখীয়া চুজি। তাৰ কাৰণে মোক লাগিব 1 কাপ চুজি লৈছোঁ আৰু ঘি লাগিব, তাৰপিছতে আৰু ভাজি লোৱা চিৰা অলপ। এইখিনিয়ে আৰু বেলেগ একো নালাগে, আৰু সেইকাৰণে মই দেখুওৱা নাই বেলেগকৈ আৰু। মই বনাই যাম আৰু আপোনালোকক কৈ যাম কেনেকৈ কি কৰিম। চাই থাকক ভিডিঅ'টো। কেৰাহীটো গৰম হোৱাৰ লগে লগে মই ঘি দিছোঁ। ঘি 1 চামুচ দি দিব। মই আন্দাজমতে দিছোঁ কাৰণ মই জোখটো গম পোৱা হৈ গৈছোঁ বনাই আপোনালোকে 1 চামুচ ঘি দিব। যদি বেছিকৈ বনায় ডাঙৰ চামুচেৰে 1 চামুচ দিব, আৰু যদি কমকৈ বনায় সৰু চামুচেৰে 1 চামুচ ঘি দিব। এতিয়া মই চুজিখিনি ঢালি দিম। ভালদৰে ভাজি ল'ম চুজিখিনি। গেছটো কমাই ৰাখি পেলাই অলপ সময় ভাজি থাকিব। 3-4 মিনিটমান ভাজি ল'ব ভালদৰে। এতিয়া মই নিমখ দিছোঁ অকণমান, আৰু অকণমান দিছোঁ অকণমান হালধি, আৰু ভালদৰে লৰাই দিম। এতিয়া মই ইয়াতে পানী দি দিম। পানী দি ভালদৰে মিলাই ল'ম। পানী দিয়াৰ পিছত এইখিনি ভালদৰে মিহলি হৈ গৈছে। এতিয়া আমি চিৰাখিনি দি দিম। এইটো ৰেচিপিটো অকণমান ডিফাৰেণ্ট হয়। এবাৰ এনেদৰে খাই চাবচোন, এটা ডিফাৰেণ্ট টেষ্ট পাব। চব বস্তু একেটা ষ্টাইলত খাই কেতিয়াবা বৰো লাগে দিয়কচোন। অকণমান বেলেগ ষ্টাইলত বনাই খালে খাবলৈও ভাল হয়, এটা ডিফাৰেণ্ট টেষ্টটো পোৱা যায়। আমাৰ নিমখীয়া চুজি ৰেডি হৈ গ'ল। খাবলৈ কিন্তু বহুত টেষ্টি হৈছে। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে বাদাম কেইটামান ওপৰত দিও, অকণমান ধনিয়া পাত দিও খাব পাৰে। যোনে অলপ যদি চটপটা বিচাৰে তেনেকৈও খাব পাৰে, নহ'লে এনেদৰেও খাব পাৰে। বহুত ভাল লাগিব খাই। এতিয়া আমি এখন প্লেটত ওলাই ল'ম। এয়া চাওক আমাৰ নিমখীয়া একেবাৰে চিম্পুল চুজিৰ ৰেচিপি। এয়া চাওক ফ্ৰেণ্ড, নিমখীয়া চুজিৰ ৰেচিপি একদম চিম্পুল।